খেলিছ তই মই খেলিম কি হ'ল কিয় কি হ'ব কিমান কষ্ট আছে মই খেলিলো তই কি বেছিবি বাবে ভবাই দিছ মোৰ কথা তোৰ মোক আজি চালা মই Sandal. ơi đuổi chị đi ôi à bị cái gì em muốn ya ngồi luôn có lấy luôn sao tụi chị để siêu xe này đẹp nó này qua đây thì ôi gì đây gì মানুষ নি পায় কোনে লবি এটা মোকে দিয়া হ্যাঁ কিন্তু 5000 টাকা লইছে কিন্তু দেই 5000 3000 এ বাবা তো কিনকে দিবি তো 3000 টাকা দিলে হবে কিন্তু এটা লো আর 3000 টাকা দে 500 টাকা দিব পারছ তাই না দে জি দে আর এই দে খেলো এ 1000 টাকা দি দিয়া 1000 টাকা দিয়া দি দিয়া 1000 দি দিয়া তুইতে খেলিব গলে 500 টাকা আছে শুন দি দিয়া আরে 100 লৈ লোৱা মই পিছত দি আছো আৰু এই বিজু মালা মন লাগছে ললে তুমি লৈ যা অলপ দেৰিকে খাও খেলটো খেলি লওঁ অলপ এ যা এতিয়া লৈ যা অলপ ৰচোন খেলটো খেলো ইমান নিচাত আছাই আৰু ইমান খেলিব অলপ দেৰিকে দিয়া মই পইচা নাই আৰু অলপ খেলাটো খেলিব লাগিব না খেলাটো খেলি কেনে যাওঁ আৰু খেলিম ন তুমি খাবা নেকি ঠিক আছে দিয়া ঠিক আছে চাওকচোন গোটেই সুন্দলী গাঁওখন মদ আৰু ড্ৰাগছৰ বাবে ধ্বংস হৈ গৈছে গতিকে তাৰ পৰিত্ৰাণ পাবলৈ এই মদ নিবাৰণ কমিটিৰ ওচৰত মই সহায় বিচাৰি আহিছোঁ ঠিক আছে আমি সুন্দলী গাঁৱলৈ গৈ যিমান পাৰোঁ আমি চেষ্টা কৰিম আৰু আমাৰ চেষ্টাৰ জৰিয়তে যদি গাঁওখনৰ কিবা উপকাৰ হয় নিশ্চয় আমি ধন্যবাদ গতিকে আপোনাক কথা দিলোঁ আমি যাম ঠিক আছে আহক নহ'লে Twinkle, twinkle, little star, how I wonder what you are. One for my master, one for my day, one for my little boy who lives down the lane. Twinkle, twinkle. মই পঢ়িমে তোৰ কি হ'ল মই পঢ়িমে তোৰ কি হ'ল মই পঢ়িমে তোৰ কি হ'ল মা 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 চোৱাচোন তাৰ মাৰি আছে মা কি হ'ল তহঁতৰ তহঁতে পঢ়িব লাগে নে কি কৰিব লাগে কাজিয়া লাগি আছে সংসাৰ মদাহি বাপেক এটা পাইছো বাপেকৰ পৰা তোৰ শান্তি নাই তহঁতৰ পৰা শান্তি নাই বল ভাতকেইটা খাই ল'বি আহ মই খামেই কোনে মানা কৰিব পাৰে মই খামেই মই খামেই বুলি কৈছো পালি মজা তেতিয়া কৈ থাক নেকি নমস্কাৰ আজি ৰাইজক আপুনি নিমন্ত্ৰণ কৰি আনি কি বিষয় লৈ মাতিলে সেই বিষয়ে আপুনি আমাক বুজাই ক'লে আমি ভাল পাম নমস্কাৰ ৰাইজসকল আজি এটা বিশেষ কথালৈ মই আপোনালোকৰ মাজলৈ আহিছোঁ আশা ৰাখিছোঁ আজি মই ইয়াত যিখিনি কথা ব্যক্ত কৰিম অৱগত কৰিম এই কথাখিনি নিশ্চয় আপোনালোকে হৃদয়ংগম কৰিব নিশ্চয় বুজি পাব শ্ৰদ্ধেয় ৰাইজ বৰ্তমান সময়ত এই একবিংশ শতিকাত ড্ৰাগছৰ যিটো বেহা চলিছে এই ড্ৰাগছৰ কবলত পৰি সমগ্ৰ মানৱ জাতিটোৱে এফালৰ পৰা ধ্বংস হৈ যাবলৈ আৰম্ভ কৰিছে
গতিকে ড্ৰাগছৰ কবলত পৰি এখন সোণৰ সংসাৰ ছাৰখাৰ হৈ গৈছে, ধ্বংস হৈ গৈছে। গতিকে এই মদ, ভাং, জুৱা, ড্ৰাগছ ইয়াৰ কবলত পৰি আমাৰ উঠি অহা ন প্ৰজন্মই ইয়াক আঁকোৱালি লৈ নিজৰ ভৱিষ্যত জীৱন বিপদাপন্ন কৰি তুলিছে। আৰু আপোনালোকে চাওক যে এখন গাঁৱৰ পৰা এজন ছাত্ৰই যেতিয়া এখন চহৰত পঢ়িবলৈ যায়, সেই চহৰত গৈ কি হৈছে যে চহৰত গৈ কিছুমান দুষ্ট চক্ৰৰ কবলত পৰি মাদক দ্ৰব্য সেৱন কৰি, ড্ৰাগছ সেৱন কৰি সেইসকল যুৱক অকস্মাতে নিজৰ ধ্বংস নিজেই মাতি আনিছে। আৰু নিজৰ ধ্বংস নিজেই মাতি অনাৰ কাৰণে কি হৈছে যে এখন সংসাৰ তেওঁলোকৰ ধ্বংস হৈ গৈছে। মাক বাপেকৰ যিটো সপোন, এই মাক বাপেকৰ সপোন কি হৈ গৈছে, ছাৰখাৰ হৈ গৈছে, আৰু নিজৰ জীৱনো কি হৈ গৈছে, ধ্বংস হৈ গৈছে। গতিকে এনেধৰণৰ এটা পৰিৱেশে সমগ্ৰ মানৱ জাতিক পংগু কৰি তুলিছে। অকল অসম বুলিয়ে নহয়, অকল ভাৰত বুলিয়ে নহয়, সমগ্ৰ পৃথিৱীখনকে কি কৰি পেলাইছে, এই ড্ৰাগছৰ কবলত পৰি ড্ৰাগছে এটা কেঞ্চাৰ সদৃশ বেমাৰ বুলি যদি আমি গণ্য কৰোঁ, যে এই কেঞ্চাৰ সদৃশ বেমাৰে ড্ৰাগছে মানৱ জাতিক চিৰ জীৱনৰ কাৰণে পংগু কৰিছে। গতিকে আপোনালোক সাৱধান হ'ব হ'ল, আমি সাৱধান হ'ব হ'ল যে আমি অভিভাৱকসকলে আমাৰ ছাত্ৰ ছাত্ৰীয়ে কেনেধৰণৰ কাম কৰিছে বা স্কুল কলেজত কি কৰিছে বা নিজৰ ঘৰত কেনেকৈ পঢ়িছে নে নাই। গতিকে এই গোটেই বস্তুটো পুংখানুপুংখভাৱে আমি প্ৰত্যেকজন অভিভাৱকে ঘৰে ঘৰে আমি কি কৰিব লাগিব, ইয়াক আমি দৃষ্টি দিব লাগিব, আমি চাব লাগিব যে মোৰ ছোৱালীজনে বা মোৰ ল'ৰাজনে টেবুলত পঢ়ি আছে আৰু পঢ়িছেনে নে অন্য কিবা কৰিছে। গতিকে এই পৰিৱেশটো আমি আনিব লাগিব। গতিকে আশা ৰাখিছোঁ আমি প্ৰত্যেক অভিভাৱকে যদি সচেতন হওঁ, তেতিয়াহ'লে নিশ্চয় সমাজৰ মাজত এই কেঞ্চাৰ সদৃশ ড্ৰাগছ, কেঞ্চাৰ সদৃশ মদ, এই বৰ বিষ কি হ'ব, এদিন নাইকিয়া হ'বলৈ বাধ্য হ'ব। আৰু আমি প্ৰত্যেকে নিজৰ গৃহে গৃহে এখন স্বচ্ছল সংসাৰ বা শান্তিময় সংসাৰ আমি গঢ়ি তুলিবলৈ সক্ষম হ'ম। গতিকে এইখিনিয়ে হৈছে মোৰ আপোনালোকক বিশেষভাৱে ক'ব লগা। আৰু যিহেতু আমাৰ এখেত আছে মদ নিবাৰণী বিভাগৰ পৰা, এখেতো আহিছে, গতিকে এইটো কাৰণেই আহিছে যে আপোনালোকৰ মাজত থাকি আমি সমিল মিলেৰে কি কৰিব পাৰোঁ উঠি অহা প্ৰজন্মৰ বাবে বা প্ৰতিখন ঘৰৰ বাবে। গতিকে এইটো হৈছে আমাৰ এটা প্ৰচেষ্টা, এইটো মহান প্ৰচেষ্টা বুলিয়ে ক'ব লাগিব। গতিকে আশা ৰাখিছোঁ আপোনালোকে আমাৰ লগত সহযোগ কৰিব, আৰু আপোনালোকৰ সহযোগত আমি সকলোৱে মিলি এটা সোণালী যুগৰ সূচনা কৰিবলৈ নিশ্চয় আমি সক্ষম হ'ম, বা প্ৰতিখন ঘৰক এটা সোণৰ সংসাৰ গঢ়িবলৈ নিশ্চয় আমি এটা সময়ত সক্ষম হ'ম। এইখিনিয়ে মোৰ ক'ব লগা। নে কি কয় আপুনি? সঁচাকৈ এই মদ ড্ৰাগছে এই যিটো উঠি অহা প্ৰজন্মটো একেবাৰে মানে ধ্বংস কৰি দিছে। আপুনি কি কথা কৈছে, আপুনি কিবা ক'ব এই ক্ষেত্ৰত? আপুনিতো জনা শুনা ব্যক্তি, আমাৰ গাঁওখনৰ কাৰণে, সমাজৰ কাৰণে, এইখিনি ভালৰ কাৰণে কিবা এটা কৰিবই লাগিব। আপুনি ব্যৱস্থা কৰক। বটা ঘৰ দেউতা মামা কাজা লাগিছে, বলাচোন বলাচোন বলকচোন, বলক, বলক, Thank you.